নমস্কাৰ বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ আচলতে কোন? আৰু মই এই বিষয়ত আপোনালোকক ভালকৈ ক'ব বিচাৰিছোঁ, কাৰণ এই যিটো কথা, এই কথাখিনি ময়ো এজন মানুহৰ পৰাহে শুনিছিলোঁ, যিজন মানুহৰ বহুত এই জীৱনৰ প্ৰতি তেখেতৰ অভিজ্ঞতা আছে, আৰু সেইবাবে মই আপোনালোকক এই কথাটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। পৃথিৱীত আচলতে আটাইতকৈ শক্তিশালী মানুহ সেইজনেই যিজনেই হয়তো ঘৰৰ পৰা কোনো ছাপোৰ্ট পোৱা নাই বা আত্মীয় স্বজনৰ পৰা কোনো ছাপোৰ্ট পোৱা নাই, তথাপি সেই মানুহজনে দিনে নিশাই কষ্ট কৰি তেখেতে যদি মুখে কৈছে যে মই ঠিকেই আছোঁ, আৰু সেই বুলি কৈ তেখেতে পুনৰ তেখেতৰ কামৰ ওপৰত ফ'কাছ কৰে, তেখেতে নিজৰ কাম সদায় নিয়মিতভাৱে কৰি গৈ থাকে, আৰু তেখেতে জানে যে এই সকলোবোৰ মানুহ এদিন মোৰ আপোন হ'ব যদি মই এদিন সফল হৈ দেখুৱাব পাৰোঁ। কথাটো যদি হয়, লাইক এটা কৰি দিব, আৰু লগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম এনেকৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ, তেতিয়ালৈকে ধন্যবাদ।